নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল মই আছোঁ গুৱাহাটীত আকৌ এবাৰ কাম এটা আছিলে মানে মোৰ বাইকখনৰ বস্তু পাৰ্ট এটা লাষ্ট টাইম ভিডিঅ'ত যেতিয়া মই ছাৰ্ভিচিং কৰাইছিলোঁ ন পাৰ্ট এটা পোৱা নাছিলোঁ আজি খবৰ কৰিব আহিছিলোঁ কিন্তু আজিও নাই মানে কিন্তু লগতে আৰু এটা কাম আছে মই আজি মোৰ গাৰ্লফ্ৰেণ্ডক লগ কৰিব আহিছোঁ লাষ্ট ফেব্ৰুৱাৰীত মই দিল্লীত তাইক বাই বাই দিয়া তাৰপিছত এনেকৈ মুখামুখিকৈ লগ হোৱা নাই কেতিয়াও আজি কিমান মান্থ হৈ গ'ল 7-8 মাহ হ'ল নেকি ন 7 months মান হ'ল চাগে ফেব্ৰুৱাৰীৰ পৰা ফেব্ৰুৱাৰীৰ পৰা আজি 6 বা 7 months হৈছে চাগে মই গণিব নোৱাৰোঁ এতিয়া টাইম ল'ব বহুতে চিনি পায় তাইক কাৰণ আগৰ পুৰণি ব্লগছবিলাকত তাইও আছিলে তাইয়ে মই মিলি একচুৱেলি চেনেলটো খুলিছিলোঁ কিন্তু তাই দুৰ্ভাগ্যবশতঃ তাই দিল্লী এৰি বিশ্বনাথ চাৰিআলি গুচি আহিবলগীয়া হৈ গ'ল লগ কৰাই দিছোঁ আমাৰ হিৰ'ইন হাই কৈ দি হাই শিকাব লাগিব নি তোমাৰ অৱস্থাটো কেলে এনেকুৱা হৈছে বাৰু লাজ লাগিছে বহুত দিনৰ পাছত কেমেৰা হয় নে পিছে ৰাইজ তাইৰ কোৰ্টৰ কাম আছিলে তাইক সেইটো চান্সতে মই লগ কৰিবলৈ আহিলোঁ বাইকটো ছেকেণ্ড বাহানা আৰু মানে এনেই নামৰ আৰু মানে ঘৰৰ কথা আছেতো কেমেৰাৰ আগত সেইটো কাৰণে তাইক লগ কৰিবলৈ আহিলোঁ এতিয়া তাইৰ কোৰ্টৰ কাম হৈ গ'ল কিন্তু ইয়াত এটা টুইষ্ট আছে টুইষ্টটো হৈছে মই ভাবিছোঁ আজি প্ৰথমবাৰৰ বাবে তাইক আমাৰ ঘৰলৈ লৈ যাম বুলি কি কয় ৰাইজ মই যে এনেকুৱা ড্ৰেছত আছোঁ কোৰ্টৰ কাম চাম কৰি মেলি মায়ে বেয়া পাব নেকি ক'লে ঠিকেইটো আছে মইতো ঠিকেই দেখি আছোঁ কুৰ্তি পিন্ধিছা আৰু মই ইমান কাপোৰ চাপোৰো অনা নাইতো একো নাই দিয়া মায়ে কিনি দিব দিয়া মই কিনি দিম দিয়া ভয় লাগিছে বলা একো নাই ভালে হ'ব গোটেই দুনিয়াখন ফুলত একদম অংগে অংগে পৰিসীমা আৰু চন্দে চন্দে ভংগীমা কিনো লয় লাখে দিলে আৰি ভাষণা গনি প্ৰিয়তমা দূৰে দূৰে ৰলে কিয় মায়া হোৱা আৰু কাষৰতে পালে কিয় ছায়া হোৱা ৰং দেনো হ'ব খোজা জলে হ'ব প্ৰিয় মোৰ ভাল পোৱা লিৰিক্স নাজানো কিন্তু মজা গান ৰাইজ বন্ধু বান্ধৱীসকল জাষ্ট পালোহি ৰাতিয়ে হ'ল গাড়ীত সেইকাৰণে মই ভিডিঅ' চিডিঅ' নবনালোঁ আৰু এন্ধাৰ হৈ আছিলে কিন্তু কেছটো হৈছে এতিয়া বৰ এটা অকৱাৰ্ডৰ চিটুৱেশ্যন হৈ আছে মানে মাৰ লগত তাইক কথা পাতি আছিলে এতিয়া অকণ আগতে ময়ো আছিলোঁ বাৰু অকণ অকৱাৰ্ড লাজ ফিল এটা আহিছিলে কাৰণ প্ৰথমবাৰ এনেকুৱা হৈছে মানে গোটেইখিনি একেটা জেগাতে আমি আছোঁ তাকো আমাৰ ঘৰত কথা মই জানো এইটো ফ্ৰেছ ফিলিং ন এইটো বস্তু কিন্তু পিছে তোমাৰ কি হ'ল ইয়াতে বাথৰুমবিলাক দেখুৱাব লাগে মোৰ লাজ লাগিছে মাক সুধিবলৈ মাকেতো সুধিব লাগিব ন এতিয়া ঘৰৰ এইপিনে যোৱা লেফ্ট লোৱা পাই যাবা গোটেইখিনি বস্তু আৰে যোৱা না মই ভিডিঅ' কৰি আছোঁ কেলে লোৱা কিন্তু কেছটো কি জানা নাই ৰাইজসকল মোৰতো অকৱাৰ্ড লাগে ন অকণমান মাহঁতৰ আগত তেনেকৈ তাই গাইড চাইড কৰি থাকিবলৈ ইটো কৰা সেইটো কৰা মই নাজানো আৰু এইটো মোৰ কাৰণে প্ৰথম ফিলিংছ হয় এনেকুৱা বস্তু মানে এনেকুৱা চিটুৱেশ্যনত মই প্ৰথমবাৰ পৰিছোঁ বহুত অকৱাৰ্ড হৈ আছে আৰু মই আপোনালোকৰ লগত কাইলৈ ৰাতিপুৱা দেখা সাক্ষাৎ হ'ব গুড মৰ্ণিং ৰাইজ ভাবিব পৰা নাই তাই যে আছে আমাৰ ঘৰত কিন্তু আজি কিবা এটা কৰিব লাগিব তাইৰ লগত তুমি এইটো কৰিব লাগে মায়ে কৰিব দিছে তুমি সেইটো লৰাই আছা ভয় লাগিছে নেকি এইটো ৰ'বা একচেণ্ড বন্ধ কৰি লওঁ আৰে মই মই চব জানো কৰিব লাগিব হ'ব এইটো নহ'ব লাগে এতিয়া নুফুলিব লাগে মা কচম তোমাৰ ইজ্জত ইয়াতে কেমেৰাটো দেখুৱা অ'কে ৰাইজ পাৰিব নাই তাই কৰিবলৈ তেলৰ পিঠা কনফিডেন্স আছে নাই তোমাৰ সেইটো কোৱা আছে তাই নিজে কনফিডেন্ট নহয় ৰাইট হৈছে ন ভাল এতিয়া খালেতো এইটোতো মাৰ ওপৰতহে যাব এইটো খুদটো যেনেকৈ বনাইছে সেইটোৰ ওপৰতে টেষ্ট হ'ব তো ফুলিছে যেতিয়া হৈছে আৰু পাৰিছা ন নতুন বোৱাৰীয়ে শাহুৱেকৰ লগত তাল মিলাব পাৰিছে যেন পাইছোঁ দেই গা চা ধুই আহিলোঁ মই কিন্তু এনেকৈ পিঠা বনাই থাকিলেই হ'ব জানো তাইক চাইকেল চলাবলৈ লৈ যাম মই এতিয়া নোহোৱা ৰাইজ
তাই এইডোখৰ নমাব পৰা নাই তাই বেকআপৰ কাৰণে গাড়ী আহি গৈছে যদি ভৰি চৰি ভাগে মানে গাড়ীত বহাই লৈ যাম কিন্তু তাই কলিজা চাওক এইখিনি নমাব পৰা নাই নমোৱা আকৌ তোমাক মোৰ গাৰ্লফ্ৰেণ্ড বুলি ক'বলৈ লাজ লাগি যাব মোৰ বুজিছা গৈ থাকা অকণ স্পীডত ঘূৰোৱা পেডেলটো সেইটো কি কয় এইটোৱে মজা ব'লা ব'লা গৈ থাকা ব'লা না তুমি ব্ৰেক নেমাৰিবা নহ'লে পৰিবা মই কৈছোঁ স্পীড 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 কাম অন আৰু স্পীড চোৱা মোৰ ভিডিঅ'ৰ ইজ্জতৰ কথা আছে বেবি ফাষ্ট কৰি দিব লাগে ৰাইজ অকল লিখিছেনে 2 নম্বৰী তাই গৈ আছে ফাষ্ট ফৰৱাৰ্ড কৰি দিবলৈ অকণমান হ'লে স্পীড বঢ়াই দিবলৈ ভিডিঅ'টো পাৰিছা খুন্দিয়াই গেলে দিম মই তোমাৰ তুমি ব'লা গৈ থাকা য়েছ আৰু স্পীড আগত টেনশ্যন নল'বা তুমি মোৰ মাছ পৰি গ'ল বাদ দিয়া ব'লা পেডেলটো মাৰা তুমি ব'লা গৈ থাকা ৰাইজ লাষ্ট টাইম আমি ভিডিঅ' কৰোঁতে এইপিনে পৰা গৈছিলোঁ আমি আজি তাইক লৈ আহিছোঁ লাহেকৈ ব্ৰেকটো মাৰা লাহেকৈ নহ'লে একদম গৈ পিনি পথাৰত পৰিবাগৈ লেডি বাৰ্ড চলাইছিলে ব'লা এতিয়া তোমাৰ এতিয়া লাষ্ট এক্সামিনেশ্যন এটা হ'ব অ'কে আমি শ্ল' চাইকেল ৰেচ কৰিম অ'কে যদিহে তুমি পাছ কৰা তেতিয়াহ'লে তোমাক চাইকেল তুমি বিয়াৰ পিছত পাই যাবা কোনটো চাইকেল তোমাক যেনেকুৱা চাইকেল লাগে খালি অকণমান হাইটত কম হাইটৰ টেনশ্যন কি হ'ল হৈছে এইটো ঠিক কৰি দিয়া যায় ন অ'কে ঠিক আছে ডান আকৌ ৰুলছ আছে ফুল পেডেল মাৰিব লাগিব কিন্তু আগতেতো গিয়াৰ চেয়াৰ নাছিলে ন তো ফুল পেডেল মাৰি পেলাই ব্ৰেক মাৰিব নোৱাৰিবা কিন্তু হা অনলি এইটো বেলেঞ্চ ফুল পেডেল মাৰিলে তুমি গৈয়ে পাবা কি কেনেকৈ গৈ পাম 1 কিলোমিটাৰ দিছে ঠিক আছে ইয়াতো 1 কিলোমিটাৰ নহয় ইয়াতে হাফ পেডেল হ'ব ব্ৰেক হ'ব চব হ'ব ইয়াত অনলি বেলেঞ্চৰ কথা আহিব তুমি মনে মনে থাকা ব'লা এতিয়া ক'বলৈ নিদিলা শ্ল' চাইকেল ৰেচত মই ছেকেণ্ড প্ৰাইজ পাইছিলোঁ এতিয়া দেখা যাব ৰাইজ আৰম্ভ হৈছে শ্ল' চাইকেল ৰেচ আমাৰ জাজ সেই ভাইটি কেমেৰাৰে কৰিব কাৰণ মোৰ কেমেৰাটো সন্মুখত থাকিব এনেকৈ তাইকটো দেখি নাপাম আমি চ' ভাইটিয়ে কৰিব সেইটো কাম শ্ল' দাদা চিটিং কৰি আছে দাদা সিপিনে গৈ আছে চিধা আহিব লাগিব দাদা চিটিং কৰি আছে যোৱা কৈছোঁ কিন্তু চিটিং মই কেমেৰাটো চামতো ভিডিঅ'ত অঁ ঠিক আছে মই আছোঁ নহয় মইতো ৰৈয়ে আছোঁ বেলেঞ্চ দিছ ইজ বেলেঞ্চ একো বেলেঞ্চ নহয় চাইকেল নাযায় মোৰ ওচৰত আহি পেলাই মোক কিবা কৰা ডিষ্ট্ৰেকশ্যন কি ডিষ্ট্ৰেক্ট কৰিলোঁ মই এইবিলাক চিটিং হ'ব উঠিছে পাৰিছে মই জিকি আছোঁ চোৱা দেখিছা মই জেগাতে আছোঁ যোৱা নাই মই জিকি আছোঁ চাইকেল নেপাবা চাইকেলটো মোক কেতিয়া দিবা এতিয়া কোৱা বিয়াৰ আগত না মইতো জিকিলোঁ উইনাৰো হ'লোঁ তেতিয়া না সেইটো নহ'ব প্লিজ মোক চাইকেল লাগে ফচি গ'লোঁ কিন্তু কেছটো কি তোমাক কৈছিলোঁ ন বিয়াৰ পিছত দিম বুলি বিয়াৰ পিছত দিম কি চাইকেল লাগিব কোৱা এতিয়া মই চাইকেল দিম বুলি কৈছিলোঁ হয়নে তো লেডি বাৰ্ড অ'কে লেডি বাৰ্ড মই এতিয়া কিনিব পাৰোঁ মোক এনেকুৱা চাইকেল লাগে মই নাম নাজানো যিটো ভাল তুমি ডেকাথলনত যে চাইছিলা সেইখন হ'লে হ'ব অঁ নিয়ন কালাৰৰ লাগে মোক নিয়ন কালাৰো পচন্দ কৰি থৈছে চ' ইমানটো আছিলে ব্লগটো তাই জিকিলে একচুৱেলি মই জিকিলোঁহেঁতেন মই তাইক জিকিব দিছোঁ মানে কথাটো সেইটোৱে মই জানিছিলোঁ এইটো কথা হ'ব বুলি লাষ্টত কিন্তু নহয় এইটো গৈ পেলাই এনেকৈ হৈছে বেলেঞ্চ কিবা হৈ গৈছে ইমবেলেঞ্চ তাই চব জানে চ' ইমানটোৱে হ'ল তাইক চাইকেল এখন মই দিব লাগিব এতিয়া
কেতিয়া চাইকেল বিয়া মোক দিব লাগিব অ'কে অ'কে চাইকেল দিম মই ৰাইজ মই কৈছোঁ লেডি বাৰ্ড নহয় কিবা হেক কৰিব নিদিওঁ চাইকেলটো অ'কে অ'কে দিম ভাল চাইকেল দিম ৰাইজ চ' ভাল চাইকেল তাই নহয়, মই এনেকুৱা পিছত চাইকেলিং ব্লগ কৰিম ন চ' সেইটো কাৰণে ভাল চাইকেলে দিব লাগিব হয়নে ৰাইজ চ' আজি হাৰি গ'লোঁ কথাটো বেয়া হৈ গৈছে চ' ইমানটোৱে আছিলে নেক্সট তাইৰ লগত মই আৰু চাইকেল ৰাইডত যাম যিহেতুকে তাই আমাৰ ঘৰত আছে আৰু কেইদিনমান থাকিব চ' তাইৰ লগত চাইকেল ৰাইড নকৰিলে কি কৰিলোঁ ব্লগত হয় নাই বাৰু চ' চাই থাকিব ব্লগটো থেংক ইউ ফৰ ৱাচিং দ্য ব্লগ বাই